সো আমি আজি পূজা বুলি বজাৰ কৰিবলৈ আহিছোঁ। ৰাতিপুৱাই আমি ওলাইছোঁ। এতিয়া হয়তো আমি ফ্ৰেছ বস্তু যিবোৰ আছে আমি লৈ লৈছোঁ। আমাৰ প্ৰায়ভাগ বজাৰ কৰা হৈছে আৰু তো এতিয়া আমি আৰু অলপমান বজাৰ কৰিব আছে। চ' আমি এতিয়া বেঙেনাৰ পৰা ইয়াতে মানে গোটেইবোৰ ফটো ৰখা হৈছে ন মন্দিৰত। আচ্ছা, ইয়াতে কি ফুল হেৰি মানে লোৱা হৈছে? জবা আছে, কাকাংগা আছে বগা, তাৰপিছত আছে এইটো মন্দিৰত শৰাই দিবৰ কাৰণে এই ফল মূলবোৰ মানে যোগাৰ কৰি আছে না মন্দিৰত শৰাই দিবৰ কাৰণে। আচ্ছা আচ্ছা, ঠিক আছে বাৰু, আপোনালোকে লাগি থাকক। আচ্ছা, আৰু আমাৰ গাড়ীখন এতিয়া বৰ্তমান ধোৱা হৈছে। আমাৰ যিখন গাড়ী কিনিছিলোঁ মাৰ্চিডিজ, আৰু এইফালে বলেৰ'খন অলপ পিছত ধুম আৰু আমি। গাইজ, এয়া বিশ্বকৰ্মা পূজা বুলি আজি আমি এনেকুৱা শৰাই, কুঁহিয়াৰ, ফল মূল আৰু আছে। চাওঁ বাৰু মানুহজনে কি কৰিছে। চাওক হেৰি ফটোটো কি হ'ল বিশ্বক? কৰি আহোঁ। গাড়ীখন মানে অলপমান এই বৰষুণৰ কাৰণে ৰাস্তাটো অলপমান গণ্ডগোল হৈ গ'ল। চ' গাইছ, আমি অলপ তলত থৈছোঁ গাড়ীখন। দে
তো নমো নমো কৰা ৰ থচোন চোন নালাগে আজি পূজা উপলক্ষে খিচাৰি বনাইছে এয়া বৰ ধুনীয়া হৈছে কালাৰটো এনেও পূজাৰ খিচাৰি এনেও খাই ভাল লাগে হয়নে এই কি হয় এই তাতে মটৰ আলু আৰু বাকীখিনি এইটো গোটেইখিনি খাই ভাল লাগিব অৱশ্যে ভালকৈ বহা তুমি আৰু এবাৰ মুখত নিৱালা লোৱা